ভৰ্তি আছা নে? আহক। ভালে আছা ন? ভালে বহকচোন। ইয়াতে বহক। এইফালে বহো ন? বহক ইয়াতে বহক। বৰ গৰম দেই। এই ফেনখন লৈ লওঁ নহয়। কিবা কৰিবলৈ আছিলে নি? কিবা কিবি কৰিব লাগে। এতিয়া ৰ'বা। কি কৰা এনেই তোমালোকে? আমি ইয়াত চবেই কৰোঁ। আপুনি কি কৰিব বাৰু? ফেচিয়েল কৰোঁ, হেয়াৰ ষ্ট্ৰেইটনিং কৰোঁ। আপুনি যি কৰিবলৈ বিচাৰে তাকে কৰোঁ আৰু মানে সকলোবোৰেই কৰা হয়। ঠিক আছে। অকণমান ৰ'বা দেই, মই ফোন এটা কৰি লওঁ। ঠিক আছে। হেল্ল'। মই নীলিমাই কৈছোঁ। কি কৰিছা? শুই আছা? ভালে আছানে? নহয়, মই বোলো এই অকণ পাৰ্লাৰলৈ আহিছোঁ মানে। মই নাহোঁ, আমাৰ ইয়াৰ একেবাৰে মোৰ জবৰদস্তি মানে বোলে যোৱা, তুমি কি কৰা একে কৰি লোৱা এনেকৈ বুলি কৈছে। তাৰপিছতে এতিয়া সেই হেয়াৰ স্মুথনিং কৰিম বুলি ভাবিছোঁ। তাৰপিছতে ফেচিয়েলটো কৰিম আৰু এই ফুট ফেচিয়েল নকৰোঁ মই, এই গ'ল্ড ফেচিয়েলটো কৰিব লাগিব। এই অকণ পেডিকিউৰো কৰিব লাগিব আৰু কৰিব বৰ কিবা হৈ গৈছে নহয় বুজিছে নাই। তাকে আপুনি কি নকৰে নি আজিকালি? কৰিব আকৌ আজিকালি দেখোন চবেই কৰে আকৌ, এইটো কি কথা ন? আমাৰ আকৌ এইটো নেমানে আকৌ, বুলি কয় একদম নেমাহ নহয়, যোৱা তুমি পাৰ্লাৰত অকণমান কিবা কিবি কৰি আহা বুলি কয় আকৌ। কি? মোৰ যোৱা দেৰি হ'ব পাই, মোৰ দেৰিলৈকে নহয় এইবোৰ কামবোৰ কৰিবলৈ। কি তুমি আহিম বুলি ভাবিছিলা? আজি নাহিবা, মই নাথাকোঁ নহয় আজি। এই সন্ধিয়ালৈকে নাম ৰূপত ভাগিনটো জোৰোণ, তালৈ যাম। এই 7 দিনমান থাকিম। হ'ব দিয়া, নহয় মই বোলো তোমাক কওঁ আকৌ কথাটো, মই পাৰ্লাৰলৈ আহিছোঁ আকৌ বোলো ফোন এটা বোলো কৰি লওঁচোন, আজি বোলো এই মানুহজনীয়ে কি নকৰিছে বোলো। কি পাৰ্লাৰ এখন চাবলৈ বিচাৰিছা? তুমি যে আৰু পাই একেবাৰে তোমাৰ মোৰ ওপৰত বিশ্বাসেই নাই নে? ৰ'বা দিছোঁ ৰ'বা, ভিডিঅ' কল কৰিছোঁ ৰ'বা। এয়া চোৱা, এয়া দেখিছানে? সেয়া এই আমাৰ ৰাজমাই আকৌ মণিদীপা পাৰ্লাৰ। বৰ ভাল কৰিলোঁ ছোৱালীকেইজনীয়ে, হাতকেইখন ভাল। মই তালৈকে আহোঁ, যেতিয়া আহোঁ মই ইয়ালৈ আহোঁ। হ'ব দিয়া, থোৱা বাৰু। বাইদেউটো ফুলচাৰ ফেচিয়েল নকৰোঁ বুলি কৈছে, গ'ল্ডে কৰিব আছে, গ'ল্ডৰ ফেচিয়েলটোকে উলিয়াই লওঁ। বাইদেউ আপুনি ইমান দেৰি বহিব, পানী অকণমান খাই ল'ব। দিয়া। বৰ গৰম দেই। ফোনত কথা পাতি হ'ল? হ'ল পাই। এতিয়া আপুনি ফেচিয়েল কৰিম বুলি কৈছিলে নহয়, হেয়াৰ স্মুথনিংটো কৰোঁতেতো অলপ টাইম লাগিব আৰু সেইকাৰণে ফেচিয়েলটোকে প্ৰথমতে কৰি ল'ব ব'লক। अभी मजा आएगा ना भिड़ो। কথা এটা হ'ল নহয় বুজিছানে? কি কথা? তাৰমানে কথাটো কি হ'ল, মই আজি মানে এনেই একো কৰিম বুলি ভবা নাই। এই যে মই ফোনটো যে কৰিছিলোঁ মানুহজনীয়ে, এই মানুহজনীয়ে তাৰমানে মোৰ বৰ ডাউন দি থাকে যেতিয়া ফোন কৰি। সেইটো কাৰণে মানে মই এই পাৰ্লাৰলৈ আহি পেলাই অকণমান মানে আৰু ডাউন এটা দিলোঁ আৰু। তাৰপৰা মই আহিম মানে আকৌ তোমালোকে এনেকৈ আহিম, ইয়াতে কৰিমহি চববিলাক। আজি আৰু নোৱাৰিম আৰু, নকৰোঁ আজি আৰু। আজি নকৰোঁ আৰু, বেলেগ এদিন আহিম আৰু। ঠিক আছে, হ'ব বাৰু, খালি আপুনি আহিব দেই। আহিম আহোঁ দেই। হ'ব বাৰু। মানুহটি ইমান দেৰি সময়খিনি মোৰ এনেই নষ্ট কৰিলে।